Hello my dear friends, তো আমি আজি এমসিকিউ প্ৰেক্টিছ সেশনৰ চ্যাপ্টাৰ 3 দুটা সহলকক ৰৈখিক সমীকৰণজোৰ তাৰ কিছুমান কোৱেশ্চন আলোচনা কৰিম আৰু এই কোৱেশ্চন বিলাকৰ পৰা তোমালোকৰ এইচএসএলসি আহি যাব পাৰে মেবি বহুত আহি যাব পাৰে আৰু এনেকে কনসেপ্টত 4টা এমসিকিউ আহিব আৰু 4 নম্বৰ পাক্কা বুলি ধৰি লবা কাৰণ কিছুমান কথা জানিব লাগে যেনেকে মই কিছুমান কথা এতিয়া আলোচনা কৰি আছো যেনেকে a1/a2 is not equal to b1/b2 হলে কি হয় কটাকটি কৰে গ্ৰাফত কটাকটি কৰে হয় আৰু এটা সমাধান থাকিব মানে অদ্বিতীয় সমাধান মানে কি এটা সমাধান থাকিব হয় তাৰ পিছত এই সংগত তাৰ পিছত a1/a2 is equal to b1/b2 is equal to c1/c2 যদি হৈ যায় তেতিয়া হলে গ্ৰাফত কি হয় গ্ৰাফত ধৰিলোৱা এইটো এটা লাইন হৈছে এইটো লাইনৰ ওপৰতে হেতু আৰু এটা সমীকৰণৰ এইটো লাইনৰ লগত মিলি যাব মানে কি হৈ যাব মিলি অসীম সংখ্যক সমাধান থাকিব ধৰিলোৱা ইয়াতো সমাধান যতে ততে সমাধান থাকি যাব অসীম সংখ্যক আৰু যদি কটাকটি কৰে প্ৰথমটো যেটো কৈছো a1/a2 is not equal to b1/b2 এটা কটাকটি কৰিব হেতুত এটা সমাধান থাকিব হয় তাৰপিছত এই সংগত আৰু ই অসীম সংখ্যক সমাধান থাকিব গতিকে a1/a2 is equal to b1/b2 is not equal to c1/c2 হয় যদি গ্ৰাফত কি হ'ব সমান্তৰাল হ'ব হেতু বাৰু ইমানো দৰকাৰ নহয় কিন্তু প্ৰথম আৰু দ্বিতীয়টো ইম্পৰ্টেন্ট হৈ থাকে তেতিয়া আমি চাও প্ৰথম কোৱেশ্চনটো চোৱা 5x + 3y + 4 is equal to 0 আৰু 10x + 6y is equal to 9 সমীকৰণটোৰ সমাধানৰ সংখ্যা হ'ল সমাধানৰ সংখ্যা হ'ল এতিয়া আমি কেনেকৈ উলিয়াম হেতু এইটো প্ৰথমটো কি আমি কৰিম ইয়াত কৰি দিয়াছো চোৱা a1/a2 টো কি 5 a1/a2 টো কি a2 to 10 হয় is equal to দিউ বাৰু এতিয়া হয় 3b1 ঠিক আছে তাৰ পিছত কি b1/b2 6 এটো চোৱা এটো ইকুৱেল চিনৰ ইফালে +4 আছে আৰু এটো ইফালে ইকুৱেল চিনৰ ইফালে আছে +9 তো ইফালে আহি যালে কি হ'ব -9 তো -9 এতিয়া চোৱা 5 * 5 5 * 2 = 3 3 * 3 3 * 2 = 6 মানে হাফ is equal to half is not equal to 1/4 হয় তো মানে কি a1/a2 is equal to b1/b2 ওলাই গল ঠিক আছে না is not equal to c1/c2 আমাৰ ওলাই গল হয় তো মানে এইটো আমি কি বুজি পাইছো a1/a2 is not equal to b1/b2 হলে হয় তেতিয়া হলে আমাৰ এটা সমাধান থাকিব কিন্তু ইয়াত আমাৰ এটো নহব এটা কোনটো হ'ব তো আমি চেক কৰি চাও ঠিক আছে এটা গ্ৰাফত ই হ'ব সমান্তৰাল হয় a1/a2 is equal to b1/b2 is not equal to c1/c2 যদি হয় তেতিয়া হলে সমান্তৰাল হয় গ্ৰাফত আৰু সমান্তৰাল হোৱাৰ লগে লগে ইয়াৰ কোনো সমাধানই নাই স্যাৰ ইয়াৰ কোনো সমাধানই নাই তেতিয়া হলে কি হৈ যাব কোনো সমাধান নাই দ্যাট উইল বি ইওর আনসার এটো কিন্তু তোমালোকে এনালাইজ কৰিব লাগিব আৰু এটো তেনেকুৱাই এটো জিমান গাল এমসিকিউ আহিব সব এনালাইজ কৰি তোমালোকে ওলাব লাগিব সহজ আছে খালি বস্তুবিলাক মনত ৰাখিব লাগিব তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা x + y = 3 আৰু x - y = 1 সমীকৰণজোৰৰ সমাধানটো হ'ব এটা আমি সমাধানই কৰিব লাগে হয় সমাধানটো আমি কৰি দিও এটো দেখি আমি কৈ দিব পাৰিছো হয় তো প্ৰথমতে আমি সমাধান কৰিব জানো x + y = 3 আছে তেতিয়া হলে x = 3 - y লিখি দিছো হয় তেতিয়া হলে ইয়াত এই x ৰ মানটো বহাই দিম হয় x ৰ মানটো কি ইয়াত এক নম্বৰ সমীকৰণ বুলি তেনেকৈ দি দিব পাৰা একৰ পৰা বুলি ক'ব পাৰা হয় অলপ লিখাৰ নিয়ম হয় তাৰ পিছত x ৰ মান কি আছে ইয়াত চোৱাচোন 3 - y - y 3 - y টো x ৰ মান কিন্তু -y টো এটো আছে আগৰ পৰা তেতিয়া হলে কি হৈ যাব 1 হৈ যাব হয় 3 - -y কি হ'ব -2y = 1 হয়তো +3 এফালে তো এফালে যালে কি হৈ যাব -2y = 1 - 3 1 - 3 - 2y = -2 হয় +1 - 3 তো কি হৈ যাব -2 -1 গল কোটা y = কি হৈ যাব 1 হৈ যাব দুটো এফালে পূৰণ হৈছে এফালে যালে হৰণ হৈ যাব 2/2 কি হৈ যাব 1 হৈ যাব বুজি পাইছে তো কথাটো তেতিয়া y = 1 হয় তেতিয়া হলে x অৰ ঠাইত x = 3 - 1 3 - 1 1 মানে কি y ৰ মান আমি 1 বহাই দিছো তেতিয়া হলে কি হৈ যাব 2 হৈ যাব x = 2 আৰু y = 1 দ্যাট উইল বি ইওর আনসার তো বুজি পাইছা তেনেকে টাইপৰ তোমালোকৰ এক্সামত আহিব আমি এনালাইজ কৰিম তো চোৱা তাৰ পিছতো ষ্টাৰ মাৰ্ক দি ৰাখিছো তাৰ পিছতো আমি ষ্টাৰ মাৰ্ক দি ৰাখিছো কাৰণ এটো মোস্ট ইম্পৰ্টেন্ট ফৰ ইওর এইচএসএলসি এক্সাম 4x + py + 8 = 0 আৰু 2x + 2y + 2 = 0 সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান আছে এটা অদ্বিতীয় মানে কি এটাই সমাধান আছে অদ্বিতীয় মানে দ্বিতীয় নহয় এটাই সমাধান আছে তলৰ কোনটো মান p হ'ব নোৱাৰে দিয়া আমি অদ্বিতীয় মানে এটা সমাধানৰ ভেৰিটো কি পাইছিলো আমি a1/a2 is not equal to b1/b2 হয় তেতিয়া আমি কটাকটি কৰিব গ্ৰাফত আৰু এটা সমাধান থাকিব বুজি পাইছা তো এটো তোমালোকে এনালাইজ কৰিব লাগিব এটো চেপ্টাৰটো বহুত এমসিকিউ টো টান পাই যায় আৰু চেপ্টাৰটো কিছুমানে টান পাই যায় কিছুমানৰ কাৰণে পুৰা পানী কিন্তু কিছুমানে টান পাই যায় কিন্তু চোৱা হয় a1 টো কি দি আছে 4 a1x b1x হয় a1 to 4 upon a2 2 is not equal to হয় b1 p2 হয় তেতিয়া হলে 2 গল কটা
তো p is not equal to 4 মানে p is not equal to 4 ইকুয়াল হলে কি হলো p is equal 4 কিন্তু p is not equal to 4 p to 4 হ'ব নোৱাৰে p to 4 হ'ব নোৱাৰে এটো কি কৈছে কোনটো মান p ৰ হ'ব নোৱাৰে যদি p ৰ মানটো 4 হয় তেতিয়া হলে ইয়াৰ অদ্বিতীয় সমাধান নহব চোৱা 2x plus 3y minus 5 is equal to 0 আৰু 4x plus ky minus 10 is equal to 0 সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান থাকিব যদিহে অদ্বিতীয় সমাধান মানে কি হৈ যাব আমি লগালগ মনত থাকিব লাগিব a1 by a2 is not equal to b1 by b2 ঠিক আছে a1 to কি 2 by 4 is not equal to 3 by k হয় তো চোৱা ইয়াত আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিম 2k is not equal to 2 4 গুণ 12 হয় তো k is not equal to হয় 12/2 মানে কি হৈ যাব 6 2 গুণ 12 k is not equal to 6 k2 যদি 6 নহয় k2 যদি 6 নহয় তেতিয়া হলে কি হৈ যাব এটোৰ অদ্বিতীয় সমাধান থাকে যদি 6 হৈ যায় তেতিয়া হলে a1 by a2 is equal to b1 by b2 হৈ যাব কিন্তু হেতু তো নহব আমি কি জানো a1 by a2 is not equal to b1 by b2 হয় তেতিয়া হলে এটো হ'ব আমাৰ k2 যদি 6 নহয় তেতিয়া হলে এটো এটা অদ্বিতীয় সমাধান আমি পাম বুজিছা হয় অলপ টান লাগিব পাৰে তথাপিও এটা এমসিকিউ আমি প্ৰ্যাকটিছ সেশন কৰি আছো আগতে আমি জানো বস্তুবিলাক দিয়া ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা এটা আমি বিবেচনা কৰিব লাগিব ঠিক আছে ইয়াত দি আছে প্ৰথমতে অপচন বিলাক এইবিলাক চোৱাৰ আগতে অপচন বিলাক চাই লব কেনেকৈ দি আছে চোৱা 1 আৰু 2 জোৰ কেইটা সংগত 2 অসংগত কিন্তু এটো সংগত বুলি কৈছে সংগত মানে অসংগতক লৈ আমি এটো বিবেচনা কৰিব লাগে তেতিয়া হলে আমি জানিব লাগিব যে কেনেকৈ কোনটো যে কেতিয়া সংগত হয় কেতিয়া অসংগত হয় আমি জানিব লাগিব কথাটো এটা সো যেতিয়া কটাকটি কৰিব যেতিয়া অদ্বিতীয় সমাধান থাকিব তেতিয়া সংগত হ'ব আৰু যেতিয়া অসীম সংখ্যক সমাধান থাকিব তেতিয়াও সংগত হ'ব কিন্তু সমান্তৰাল থাকিলে অসংগত হৈ যাব ঠিক আছে আমি প্ৰথম কন্ডিশনটো লিখি a1 by a2 is not equal to b1 by b2 হয় তো প্ৰথম কন্ডিশনটো আমাক সিদ্ধ হয়নে নাই চাম আমি হয় প্ৰথমটো a1 টো কি দি আছে 3 দি আছে আৰু a2 টো 2 দি আছে মানে 3 by 2 is not equal to তাৰপিছত b1 টো কি 2 আৰু b2 টো 2/3 এটো সমান নেকি 3/2 আৰু 2/3 সমান নেকি নহয় সমান নহয় হয় এটো আমি জানো তাৰপিছত এতিয়া আমি অসংগতৰ কন্ডিশন এটা লিখিম কেতিয়া হ'ব যেতিয়া a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 যদি হয় তেতিয়া হলে কি হৈ যাব অসংগত হৈ যাব এতিয়া a1 a2 b1 b2 তাৰপিছত c1 c2 ঠিক আছে তেতিয়া হলে আমি ইয়া দেখা দেখিয়ে কব পাৰো চোৱা a1 a2 টো সমান আৰু b1 আৰু b2 টো সমান তেতিয়া হলে c1 by c2 কিন্তু সমান -7 এটো এফালে আহি যালে কি হৈ যাব -7 এটো এফালে আহি যালে কি হ'ব -8 মানে কাটাকাটিয়ে যাব obviously তাত বহালে তেতিয়া হলে কি হৈ যাব 7/8 এটো সমান্তৰাল নহয় দেখাই দি আছো মই হয় তেতিয়া হলে এটো এই কন্ডিশনটো একদম শুদ্ধ কৰিব সো ইয়াত মাইনাস আছিল নহয় মাইনাস এটা কাটাই যাব অলৰেডি তেতিয়া হলে আমি মাইনাসটো নিলিখো আৰু হয় তাৰপিছত is not equal to তাৰপিছতটো কি দি আছিল 7/8 হয় তেতিয়া হলে এটো সিদ্ধ কৰিছে তেতিয়া হলে প্ৰথমটো কি হ'ব আমাৰ সংগত মানে এটা সমাধান থাকিব তাৰপিছতটো অসংগত কোনো সমাধান নাথাকে তেতিয়া হলে ইয়াত প্ৰথমটো সংগত কত লিখা আছে that will be your answer ইয়াত অপচনটো অলপ গণ্ডগোল হ'ব পাৰে তথাপি এটো মেট্ৰিকত আহি যোৱা এটা কোৱেশ্চন হয় আৰু এনেকৈ এনালাইসিস বিলাক কৰিব লাগে এনেকৈ টাইপৰ কোৱেশ্চন আহিব হয় কি পাইছা সাকে এইখিনি তোমালোকে ভালকে ৰিভাইজ কৰিবা ইম্পৰ্টেন্ট পইণ্ট কিটা চোৱা a1 by a2 is not equal to b1 by b2 পৰস্পৰ কটাকটি কৰিব ঠিক আছে পৰস্পৰটো কটাকটি কৰিব গ্ৰাফত ঠিক আছে অদ্বিতীয় সমাধান থাকিব যেতিয়া আমি সলিউশন কৰিম তাৰ সমীকৰণ দিয়া থাকিব যেতিয়া সলিউশন কৰিম তেতিয়া এটা সমাধান থাকিব এটা সমাধানে ওলাব ঠিক আছে প্ৰত্যেকটো আৰু সংগত ই এটা সংগত ৰিলেচন ঠিক আছে 1 by a2 is equal to b1 by b2 is equal to c1 by c2 তেতিয়া হলে কি হৈ যাব গ্ৰাফত মিলি যাব মানে এটাতে আৰু এটা আহি যাব ঠিক আছে তাৰ পিছত অসীম সংখ্যক সমাধান থাকিব বহুত সমাধান হৈ যাব বহুত একদম হিচাপে কৰিব নোৱাৰি ইমান সমাধান হৈ যাব তাৰপিছত ই সংগত ইও এটা সংগত হ'ব তাৰপিছত চোৱা a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 সমান্তৰাল হৈ যাব ই এটা সমান্তৰাল হৈ যাব মানে এটা এনেকুৱা হৈছে তাৰ সমান্তৰালটো চিনি পোৱা ধৰি লোৱা এটো যেনেকুৱা এটো তেনেকুৱা এটো এটা সমান্তৰাল এটো গৈ কটাকটি নকৰে কেতিয়াও কটাকটি নকৰে এটো হৈ যাব কি সমান্তৰাল তাৰপিছত চোৱা কোনো সমাধান নাথাকে ইয়াৰ কোনো সমাধানই নাথাকে ভাই কোনো সমাধান নাথাকে তাৰপিছতটো ই অসংগত ই সংগত নহয় অসংগত তে এই ৰিলেচন কিটা তোমালোকে মনত ৰাখিলে এই চেপ্টাৰ এমসিকিউ পাক্কা 4 নম্বৰ তেতিয়ালৈকে টিল দেন টাটা বাই বাই জয় বাবা কি